দেশখনক গতিশীল কৰিবৰ কাৰণে তেখেতে চেষ্টা কৰিছে। দেশখনক উন্নয়নৰ পথত গতিশীল কৰিবৰ কাৰণে হ'লে মহিলা ছেকশ্যনটো এৰি যাব নোৱাৰিব। সেইকাৰণে তেওঁলোক স্বাৱলম্বী হ'ব লাগিব, শক্তিশালী হ'ব লাগিব। এই শক্তিশালী বনাবৰ কাৰণে হ'লে কি কৰা যায়, আৰ্থিকভাৱে স্বাৱলম্বী তেওঁলোকে হ'ব লাগিব, আৰ্থিক অনুদান দিব লাগিব। এই কথাটো চিন্তা কৰি ছেল্ফ হেল্প গ্ৰুপৰ যোগেদি তেওঁলোক আৰ্থিক অনুদান দিছে, যাতে তেওঁলোকে এই পইচাৰ যোগেদি তেওঁলোকে বিজনেছ আৰম্ভ কৰে। সৰু বিজনেছৰ পৰা আৰম্ভ কৰি ডাঙৰ বিজনেছ যাতে তেওঁলোকে কৰিবলৈ শিকে। তেওঁলোকৰ স্কিল ডেভেলপমেণ্ট কৰিব লাগে, ট্ৰেইনিং দিয়া হৈছে তেওঁলোকক। ট্ৰেইনিং দিয়াৰ পিছত বিজনেছটো তেওঁলোকৰ মগজত ভৰাই দিব লাগে। তাৰপিছত এই যিখিনি চৰকাৰৰ ফালৰ পৰা ইমান ধুনীয়াকৈ পইচা চেংচন দিলে, 10,000, 15,000 এনেকৈ কৰি তেওঁলোকে 2 লাখলৈকে পইচা পাবৰ কাৰণে সুবিধাটো পাব। ট্ৰেডিং কৰিব লাগে, তেওঁলোকে নিজৰ ছেল্ফ হেল্প গ্ৰুপটো ৰিভলভিং কৰি থাকিব লাগিব। মাজে মাজে মিটিং কৰিব লাগিব, সময়ত মিটিং কৰি পেলাই সেইটো ষ্টেটমেণ্ট দিব লাগে। এনেকৈ কৰি তেওঁলোকে নিজৰ ছেল্ফ হেল্প গ্ৰুপটো ষ্ট্ৰেংথেন কৰিব লাগে। এনেকৈ তেওঁলোকৰ নিজৰ যিখিনি পৰিয়াল, সেই পৰিয়ালক শক্তিশালী কৰাৰ কাৰণে এই সুবিধাটো চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। ঠিক আছে। 3টা কাৰণে আমাক দিছে পইচাটো, আৰু সেইটো আমি অলৰেডি লিষ্ট কৰা হৈছে। আমি কালিৰ পৰা আকৌ অফিচৰ পৰা আমি পেকেটক মানে আমি বিতৰণ কৰিম। এইটো আৰবান এৰিয়াৰ কাৰণে, এইটো অকল আৰবান এৰিয়াৰ কাৰণে। আৰবান এৰিয়াৰ ভিতৰতে 203টা ছেল্ফ দিয়া ছেল্ফ হেল্প গ্ৰুপ আমি চিলেকশ্যন কৰা হৈছে, তেখেতে পাবলৈ হুকুম হৈছে, মানে গ্ৰেডিং কৰা হৈছে। সেইকাৰণে তেখেতক আমি 15,000কৈ দিয়া হ'ব। তেখেতে কোন ফিল্ডত কাম কৰি আছে? ছেল্ফ গ্ৰুপ হ'ব, এটা ৱেডিং ছেক্টৰ, মাছৰুমিং ছেক্টৰ। আমাৰ কোকৰাঝাৰ চহৰত আমাৰ যিটো এনুৱেল মানুহৰ যিমান আত্মসহায়ক গোট আমি কৰিছোঁ, তেখেতে এতিয়া ধূপকাঠি কৰা, সৰু যিটো এণ্টাৰপ্ৰাইজ তেখেতে কৰি আছে। তেখেতে আচাৰ কৰা, আৰু আচাৰো কৰি আছে, আৰু তেখেতে কোনোবা মানে কাপোৰৰ দোকানো বনাই আছে। তেনেধৰণে বিভিন্ন এক্টিভিটিৰ লগত তেখেতে জড়িত হৈ আছে। আমি আশা কৰোঁ আৰু মানে আমাৰ CLC হোৱাৰ পিছত আৰু তেখেতক আমি যথেষ্ট কামত লগাব পাৰিম। নিশ্চয় তেখেতৰ অৰ্থনৈতিক অৱস্থাটো আমি ওপৰলৈ উঠি লৈ যাব পাৰিম, সেইটো আমি আশা কৰোঁ। থেংক ইউ।